মুৰ্গীৰ পোৱালি হ'ব বুলি মায়ে কণীকেইটা ৰ'দত দি থৈ গৈছে কিন্তু আপোনালোকে মোৰ জানে স্বভাৱবোৰ পিছে লাঞ্জা কৰি খাই পেলালো কি বনাইছো হেল্ল' গাইজ মই কনক চব বাৰৰ দৰে এইবাৰ মই পাকঘৰত আহি কেনে চাওঁ মই অকল সুধা ভাতকেইটা বনাই থৈ গৈছে আনটো ফালে ভোকত মোৰ পেটটো ৰন্ধনাই ইপিনে ফ্ৰিজত কিবা আছে বুলি চাওঁ ফ্ৰিজতো একো নাই আনটো ফালে খিৰিত কণীকেইটা জিলিকি আছে মই মাক ফোন কৰি কেনে সুধো মাক কণীকেইটা কিয় থৈ দিছে মায়ে কৈছে কণীকেইটাৰ পৰা পোৱালি ওলাব বোলে ৰ'দ থৈ দিছো কণীকেইটা ভালকে চাওঁ পোৱালি ওলাব নে আজি মই বোলো খাব কাৰণে একো নাই মই বোলো যি আছে এই দুটা কণীকে লৈ যাওঁ বনাই কেনে খাওঁ পিছত দোকানৰ পৰা কণী থৈ দিওঁ বোলো খাওঁ যেতিয়া ভালকে খাওঁ নৰসিংহ পাতকেইটা অকণমান চেলাই লৈছো আজি নৰসিংহ দিব আৰু ঘৰত মিক্সি নাই নহয় সেইকাৰণে আমি কি কৰো বালনা চৰি বালনা নহয় বেলনা আপুনি এনেকে খুন্দিব পাৰে বা এনেকে পাৰে আপুনি চেষ্টা কৰিব লাগিব যদি আপোনাক খুন্দি থাকোতে পটককে চিটকি যদি জ্বালা টুকুৰা চকুত পৰে ন চকু একেবাৰে এভাৰেষ্ট টিফাল আৰু একবাৰ ৰ'দটো চাইছো মই কাৰণ ৰ'দ কোনটো দি বৈ ল'ব পাৰে না গেছটো বাচি যাব পাৰে তবে একবাৰ ভাবো যে মই ফুড ব্লগাৰ হওঁ নে ব্লগাৰ হওঁ কাৰণ মায়ে সদায় মোক ভাতটো বনাই কিনে থৈ যায় আৰু পালাটো মততে পৰে আঞ্জা বনোৱা এতিয়া ভাত নাখালেতো নহওক বাৰু আপুনি কওকচোন ইপিনে কণীয়ে মোক মাতে উতলা পানী পৰা মোক ঠাণ্ডা পানী নামাই দি কণীটো মোক কি বিলামী দি দিছিলে কণীটো হাব্বই দিছিলে কণীটো কল কি মোক পানী পৰা নামা মই নামাই দিলো ইপিনে কণী মাতো দি দিলে আনটো ফালে মায়ে ৰ'দত থোৱা কণীকেইটা ইপিনে তেলত উপঙি আছে যদি আপুনি কণীৰ দম বা কণীৰ আঞ্জা যদি আপুনি নৰসিংহ খাই পোৱা নাই এবাৰ খাই কেনে চাব পিঁয়াজ আৰু বিলাহী আপোনালোকে ভাজি ল'ব লাগতে মছলা যি আছে দি ল'ব এতিয়া দিব আপোনাৰ মেইন বস্তু যিটো পিচিকে থৈ দিছে আদা নহৰু নৰসিংহ 20 মিনিট অপেক্ষা কৰাৰ পাছত এইখন আঞ্জা ৰিজাল্ট আউট কৰাই দিব বনোৱা হ'ল এতিয়া টেষ্ট কৰি চাওঁ এনে আপোনালোকে মোৰ দৰে এনেকা খাই ভাল পায় নে নাপায় কি বনাইছো কণীটো এতিয়া নাখাওঁ কাৰণ এতিয়া খালি শেষ হৈ যাব না কণীটো